হৈছে মি আৰু মই ৰিংকি। আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল চিমি ৰিংকিজ ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি আমি আপোনালোকলৈ আগবঢ়াইছোঁ আৰু এটি ৰেচিপি। আৰু ৰেচিপিটো হৈছে ভেজ পোলাও ঠাৰিৰ খাৰ। আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। আৰু যদি আমাৰ ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু যিসকলে কৰা নাই প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া হৈছে মৌকাৰ ঠাৰি। আপোনালোকে কি বুলি কয় বাৰু ইয়াক? আমাৰ ইয়াক মৌকাৰ ঠাৰি বুলিয়ে কয়। এইখিনি ভালদৰে ইয়াৰ যিটো বাকলি আছে সেইটো এৰাই লৈছোঁ আৰু সৰু সৰুকৈ ইয়াক কুটি লৈছোঁ। আৰু এইখিনি হৈছে পিঁয়াজ আৰু 4টামান জলকীয়া। এতিয়া কেৰাহীটো বহাই দিছোঁ আৰু ইয়াত মিঠাতেল ব্যৱহাৰ কৰিছোঁ মই। আৰু কেইটামান পাঁচফোৰণ দি এইখিনি মই ফুটাই লৈছোঁ আৰু পিঁয়াজ আৰু জলকীয়া দি এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ। এতিয়া যিখিনি মৌকাৰ ঠাৰি আছিল সেইখিনি আমি বহাই দিছোঁ আৰু ভালদৰে লৰাই ইয়াক ঢাকন মাৰি থৈ দিম। এতিয়া ইয়াৰ ঢাকনখন উঠাই দি ইয়াত নিজৰ সোৱাদ অনুযায়ী নিমখ আৰু হালধি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। হালধি সদায় কমকৈ দিব লাগে খাৰ বনালে। এতিয়া মই ঘৰৰ খাৰ ব্যৱহাৰ কৰিছোঁ 2 চামুচ। আপোনালোকে চৌদাও ব্যৱহাৰ কৰিব পাৰে। মই সৰু চামুচেৰে 2 চামুচ ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি ভালদৰে লৰাই ইয়াক ঢাকন মাৰি থলোঁ। এতিয়া যিখিনি ফ্ৰাই কৰি থোৱা মাছ আছে সেইখিনি ইয়াৰ ওপৰত দি দিলোঁ আৰু এইখিনি ভালদৰে লৰাই দিম। ঢাকন মাৰি থৈ দিলোঁ। দেন এয়া মৌকাৰ ঠাৰিৰ খাৰ ৰেডি। ধন্যবাদ।